বুলি নকওঁ, এটা ভুল বুজাবুজিৰ সৃষ্টি হৈছে আৰু সেই কথাটো আজি ৰাজহুৱা সভাৰ জৰিয়তে স্পষ্ট কৰি দিয়া হ'ল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিও আমি বিনম্ৰ আহ্বান জনালোঁ। কাৰণ এতিয়া অবিভক্ত বৰপেটা জিলা যিখন আছিল, যিখন জিলাত আমাৰ অস্তিত্ব প্ৰায় খিলঞ্জীয়া মানুহৰ অস্তিত্ব প্ৰায় এটা বিলুপ্ত অৱস্থাত আহি আছিল, তাৰপিছতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচক্ষণতাৰে সমষ্টি পুনৰ্গঠনৰ জৰিয়তে কি কৰিলে যে বজালীক এখন খিলঞ্জীয়াৰ জিলা হিচাপে ঘোষণা কৰিলে। বৰপেটা লোকসভা সমষ্টিত যাতে খিলঞ্জীয়া ভূমিপুত্ৰই প্ৰতিনিধিত্ব কৰি ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিব পাৰে তেনেকুৱা ধৰণে বৰপেটা লোকসভা সমষ্টিৰ সৃষ্টি কৰিলে। আৰু তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৰিলে যে বৰপেটা সত্ৰ, যিখন সত্ৰ আজি আমাৰ কিছুমান ভাবুকিৰ সন্মুখীন হৈছে। আজি 18% মানুহ মাত্ৰ বৰপেটাত আমাৰ খিলঞ্জীয়া মানুহ আছে, গতিকে এই সত্ৰৰ সভ্যতা সংস্কৃতি ভাবুকিৰ সন্মুখীন হৈছে। সেই কথাটোৰ প্ৰতি গুৰুত্ব সহকাৰে লক্ষ্য ৰাখি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বৰপেটা সদৰ সমষ্টিটো SC সংৰক্ষণ কৰিলে, যাৰ জৰিয়তে বৰপেটাৰ খিলঞ্জীয়া মানুহে ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিব পাৰে। ইমানলৈকে ঠিকে আছিল, কিন্তু এই বজালী জিলা যিখন ঘোষণা কৰিলে যে বজালী সমষ্টি আৰু ভবানীপুৰ সৰভোগ সমষ্টি এটা খিলঞ্জীয়া মানুহৰ অধ্যুষিত খিলঞ্জীয়া মানুহৰ যাতে ইয়াত ৰাজনৈতিক অধিকাৰ সাব্যস্ত হ'ব পাৰে এই চিন্তা চৰ্চা কৰি এইখন জিলা ঘোষণা কৰিছিল। সেই মুহূৰ্তত আমাৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ, বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে এইটো আপত্তি কৰিলে। তেখেতে শংকা ব্যক্ত কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে সৰভোগ, বৰপেটা ৰোড আৰু হাউলি নাথাকিলে আমি দুৰ্বল হৈ যাম। গতিকে সেইকাৰণে আজিৰ সভাৰ জৰিয়তে আমি স্পষ্ট কৰি দিলোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰৰ চৰণতো আমি সেৱা লৈ আমি তেখেতক জনাইছোঁ যে যেতিয়ালৈকে বজালী এখন খিলঞ্জীয়া মানুহৰ অধ্যুষিত আৰু শক্তি থকা জিলা হৈ থাকিব, তেতিয়ালৈকে বৰপেটাৰ সভ্যতা সংস্কৃতি আৰু সত্ৰই কেতিয়াও ভয় খাব নালাগে। যেতিয়া আমাৰ হাতত শক্তি থাকিব তেতিয়াহে আমি বৰপেটাক ৰক্ষা কৰিব পাৰিম। আমাৰ নিজৰ হাতত শক্তি নাথাকিলে আমি কাক ৰক্ষা কৰিম? গতিকে এই কথাটো আমি নিশ্চিতি প্ৰদান কৰিছোঁ আমাৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰক আৰু বৰপেটীয়া ৰাইজক। যেতিয়ালৈকে বজালী জিলা শক্তিশালী হৈ থাকিব, বজালী জিলাত খিলঞ্জীয়া মানুহৰ অধিকাৰ থাকিব, তেতিয়ালৈকে এই বৰপেটাৰ সভ্যতা সংস্কৃতিয়ে কেতিয়াও ভয় খাব নালাগে। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটো ভালদৰে উপলব্ধি কৰি অনতি পলমে আমাৰ যিখন বজালী জিলা, বজালী সমষ্টি আৰু ভবানীপুৰ সৰভোগ সমষ্টিক লৈ গঠন কৰা হৈছিল, পুনৰ সেইখন ভংগ কৰি দিয়া হৈছিল। আৰু পুনৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে বজালী জিলা অচিৰে আমি ঘোষণা কৰিম, কাম কাজ আৰম্ভ কৰিম। আজি এই সৰভোগৰ পৰা বৰনগৰীয়া ৰাইজৰ হকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনালোঁ যে এই যিখন জিলা হ'ব, এইখন জিলা এই বৰনগৰ ৰাইজৰ এই মানে বজালী অঞ্চলৰ ৰাইজৰ বৃহত্তৰ বজালী অঞ্চলৰ ৰাইজৰ আৱেগ অনুভূতিৰ প্ৰতি লক্ষ্য ৰাখি এই বৰনগৰ, সৰভোগ, বৰপেটা ৰোড, হাউলি, ভবানীপুৰক সামৰি অৰ্থাৎ ভবানীপুৰ সৰভোগ সমষ্টিক সামৰি বজালী জিলাক লৈ, বজালী সমষ্টিক লৈ বজালী জিলাখন ঘোষণা কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই সৰভোগৰ ভূমিৰ পৰা আমি বিনম্ৰতাৰে আহ্বান ৰাখিছোঁ। যদি সৰভোগক সদৰ হিচাপে লৈ আমাৰ হাউলি, বৰপেটা ৰোড আমি একেলগে থাকোঁ, আমাৰ মন মগজু চিন্তা চৰ্চা, আমাৰ সভ্যতা সংস্কৃতি একেলগে মিলে। আজি বৰনগৰৰ সভ্যতা সংস্কৃতি, হাউলিৰ আমাৰ বৰপেটা ৰোডৰ এটা পৰম্পৰা, আমাৰ এটা ভাতৃত্ববোধ আছে। গতিকে যদি ভৱিষ্যতৰ দিনত এই সৰভোগক মানে সদৰ হিচাপে লৈ সেই বৰপেটা ৰোড, হাউলিক সামৰি যদি উপজিলা গঠন কৰে, ইয়াতকৈ ভাল কথা, ইয়াতকৈ ভাতৃত্ববোধৰ কথা আৰু কি থাকিব পাৰে? কি কয় এই কথাটো মই ক'লোৱে যে সৰভোগ যদি সৰভোগক সদৰ হিচাপে লৈ আমাৰ বৰপেটা ৰোড, আমাৰ হাউলি এই সকলক লৈ সামৰি আমাৰ ভাতৃত্ববোধৰ এনাজৰী ভৱিষ্যতৰ দিনত শক্তিশালী কৰাৰ কাৰণে যদি ইয়াত উপজিলা গঠন কৰে, ইয়াতকৈ আদৰণীয় কথা কি হ'ব পাৰে?